নমস্কাৰ আপোনালোক সকলোকে জ্ঞান গুৰুকুললৈ স্বাগতম জনাইছো। আজি আমি পঢ়িম what is demand for money. So demand for money is the stock of money that people are willing to hold at a particular point of time. So তিনিটা কথা আছে, first হল stock of money, second willing to hold আৰু third point of time. গতিকে এটা particular point of time ত এজন মানুহে কিমান টকা নিজৰ হাতত বা নিজৰ লগত ৰাখিব বিচাৰিব, he is willing to hold, হেতুকে কম আমি ডিমান্ড ফৰ মানি ফৰ দ্যাট পাৰ্সন। যেতিয়া আমি হেতু গোটেই ইকোনমিখনৰ কথা কম, তেতিয়া আমি কম যে সেই ইকোনমিখন সকলোবিলাক মানুহে এটা পাৰ্টিকুলাৰ পইণ্ট অফ টাইমত কিমান টকা নিজৰ লগত ৰাখিব বিচাৰিছে বা মুদ্ৰা হিচাপে ৰাখিব বিচাৰিছে, হেতু হ'ব ডিমান্ড ফৰ মানি। ওকে, সো ইয়াত ইম্পৰ্টেণ্ট কথা এটা হ'ল যে পইণ্ট অফ টাইম, নট এ পিৰিয়ড অফ টাইম। গতিকে ডিমান্ড ফৰ মানি ইজ আ ষ্টক কনচেপ্ট, right? Demand for money is a stock concept, it is not a flow concept. এটো এক্সামত আহিব পাৰে। এতিয়া আমি এটা উদাহৰণৰ সহায়ত চাম যে ডিমান্ড ফৰ মানিটো কেনেদৰে নিৰ্ধাৰণ কৰা হয়। ধৰি ললো পাৰ্সন এৰ মান্থলি ইনকাম কিমান? মান্থলি ইনকাম 100 rupees। ওকে, এতিয়া তেওঁৰ গোটেইখিনি টকা তেওঁ নিজৰ লগত ৰাখিব বিচাৰিব নেকি, বা তেওঁৰ ডিমান্ড ফৰ মানি 100 rupees হ'ব নেকি? তাত এতিয়া কথা আহিব যে তেওঁ কিছু ইনভেষ্টমেণ্টও কৰিব। মই ধৰিলোঁ 20 টকা এটা তেখেতে কি কৰে, পাৰ মান্থ ফিক্সড ডিপজিট হিচাপে থৈ দিয়ে। ফিক্সড ডিপজিট কিয়? কাৰণ তেতিয়া তাৰ পৰা তেখেতে এদিন এটা ৰেট অফ ইণ্টাৰেষ্ট পাব, এটা স্পেচিফিক ইণ্টাৰেষ্ট ৰেটত তেওঁ তাৰ পৰা ইণ্টাৰেষ্ট ইনকাম ফিউচাৰত পাব, ৰাইট? তো তেওঁ কিছু টকা ইনভেষ্টমেণ্ট কৰিব, ইয়াত কৰিব, বা মই ধৰি ল'লোঁ যে তেওঁ গোটেইখিনি ইয়াতে নকৰে, আৰু 10 টকা এটা হয়তো তেওঁ বণ্ড কিনিলে, গভৰ্ণমেণ্ট বণ্ড, ঠিক আছে, বণ্ডত ইনভেষ্ট কৰিলে। চ' তাৰমানে তেওঁ কিছু পইচা কিবাহত ইনভেষ্ট কৰিব, আৰু বাকী যিখিনি টকা থাকিল, বাকী যে 70 টকা তেওঁৰ লগত থাকিল, সেইটো তেওঁৰ লগত কি থাকিল, এজ এ ডিমাণ্ড ফৰ মানি, বা তেওঁক সিমানখিনি মুদ্ৰা লগত লাগে, ঠিক আছে, সেইখিনি তেওঁৰ ডিমাণ্ড ফৰ মানি বা তেওঁৰ মানি হোল্ডিং। ক্লিয়াৰ? এতিয়া ডিমাণ্ড ফৰ মানি বুলি ক'লে একচুৱেলি আমি অকল কেছ ডিমাণ্ডটো নুবুজোঁ, কেছ প্লাছ যিটো ডিমাণ্ড ডিপজিট থাকে বেংকত, যদি আমাৰ ডিমাণ্ড ডিপজিট থাকে, সেইটোও ডিমাণ্ড ফৰ মানিৰ ভিতৰত পৰিব, কাৰণ ডেট ইজ এগেইন এ লিকুইড। অ'কে, যে এইখিনি ডিমাণ্ড ডিপজিটটো আমি যেতিয়াই আমাৰ প্ৰয়োজন হয় লগাৰ লগে লগে আমি সেইটো কেছলৈ কনভাৰ্ট কৰিব পাৰোঁ, ইট ইজ লিকুইড কেছ। অ'কে, সেইটো কাৰণে ডিমাণ্ড ডিপজিট আৰু কেছ এই দুটা মিলি আমাৰ যে মানুহ এজনে ডিমাণ্ড ফৰ মানি কিমান, সেইটো আমি ডিটাৰমাইন কৰিব পাৰোঁ। হ'ল, এতিয়া আমি মানি ডিমাণ্ডৰ লগত ইনকাম, প্ৰাইচ লেভেল, প্ৰাইচ এণ্ড যিটো আমাৰ ৰেট অফ ইণ্টাৰেষ্ট, তাৰ সম্পৰ্কটো কেনেকুৱা সেইটো আমি ভালদৰে আলোচনা কৰিম। চ' প্ৰথমতে মই লৈছোঁ যে ৰিলেশ্যন বিটুইন কি, যে ডিমাণ্ড ফৰ মানি এণ্ড ইনকাম। ইটছ ভেৰি চিম্পল একচুৱেলি। কি হ'ব পাৰে, যেতিয়া মানুহ এজনৰ ইনকামটো বাঢ়িব তেতিয়া তেওঁৰ ডিমাণ্ড ফৰ মানি বাঢ়িব নে কমিব? অবভিয়াছলি বাঢ়ি যাব, অবভিয়াছলি বাঢ়িব। ছাপ'জ এজন মানুহে যদি আগত 100 টকা ইনকাম আছিল, আজি মই ধৰি ল'লোঁ 150 টকা ইনকাম হ'ল। আগত তেওঁ 100 টকাত 70 টকা তেওঁৰ ডিমাণ্ড আছিল, 70 টকাৰ তেওঁ বস্তু কিনিছিল। যিহেতু তেওঁৰ ইনকামটো এতিয়া বাঢ়ি গ'ল, অ'কে, যিহেতু তেওঁৰ ইনকামটো এতিয়া বাঢ়ি গ'ল, তেওঁ এতিয়া অকল 70 টকা নহয়, তেওঁ ধৰি ল'লোঁ এতিয়া 90 টকাৰ বস্তু কিনিব পাৰে, আৰু বাকীখিনি তেওঁ কিবাহত ইনভেষ্ট কৰিব। গতিকে ইটছ এ চিম্পল এণ্ড পজিটিভ ৰিলেশ্যন। যেতিয়া আমাৰ ইনকাম বাঢ়িব, ডেফিনেটলি আমি ৰিয়েল লাইফত যদি চাবলৈ যাওঁ, যেতিয়া মানুহ এজনৰ ইনকাম বাঢ়ে, তেওঁ আগতে সৰু চাকৰি এটা কৰিছিল, ইনকাম কম আছিল, গতিকে তেওঁৰ ডিমাণ্ড ফৰ মানিও কম আছিল। যেতিয়া ইনকাম বাঢ়িল, তেওঁৰ প্ৰয়োজনবিলাকো বাঢ়িল, তেওঁ বেছি বস্তু কিনিব খুজিলে। আগত যদি তেওঁ 30 টকাৰ চাউল খাইছিল, এতিয়া তেওঁ 50 টকীয়া চাউল খাব। গতিকে when income increases, the demand for money also increases, which we can show with a diagram. এফালে আমি ইনকাম ল'লোঁ আৰু এফালে ডিমাণ্ড ফৰ মানি ল'লোঁ। যেতিয়া ইনকাম কম আছিল তেতিয়া সেই ডিমাণ্ড ফৰ মানিও কম আছিল, যেতিয়া ইনকাম বাঢ়ি গ'ল তেতিয়া সেই ডিমাণ্ড ফৰ মানিও বাঢ়ি গ'ল। গতিকে কেনেকুৱা হ'ব কাৰ্ভডাল? ডিমাণ্ড ফৰ মানি কাৰ্ভডাল আপৱাৰ্ড ৰাইজিং হ'ব। ক্লিয়াৰ? অ'কে, চ' এতিয়া মই চাম ৰিলেশ্যন বিটুইন demand for money and price.
Okay, so what happens? যেতিয়া বস্তুৰ দাম বাঢ়িব তেতিয়া ডিমান্ড ফৰ মানি বাঢ়িব নে কমিব? সিম্পল চাই লওঁ আগে আমি ধৰি ল'লোঁ যে মোক সপ্তাহত বা মোক মাহত দুটা পেন লাগে, দুটা পেন। আগতে এটা পেনৰ দাম কিমান আছিল? ₹10। চ' মোক সপ্তাহত পেনৰ নামত কিমান খৰচা হৈছিল? মোৰ কিমান টকা লাগিছিল? দুটা পেন যদি মোক লাগে 10 × 2 মোক লাগে 20 rupees মোক পেনৰ নামত লাগিছিল আগতে। এতিয়া মই ধৰি ল'লোঁ যে কলমৰ দাম বৃদ্ধি হৈ কিমান হৈ গ'ল? 10ৰ পৰা গৈ এইটো হৈ গ'ল 15 rupees। তো এতিয়া মই দুটা কলম কিনিব লাগিলে মোক কিমান টকা লাগিব? 15 × 2 চিম্পল 30 হয়নে? চ' আগত যদি মোৰ 20 টকাৰে হৈ গৈছিল এতিয়া মোক মাহত কিমান লাগিব? 30 টকা লাগিব কলম দুটা কিনিবলৈ। চ' যেতিয়া প্ৰাইচ বাঢ়িল তো মোক বেছি পইচা লগা হ'ল। তাৰমানে কি হ'ব? ডিমাণ্ড ফৰ মানি বাঢ়িব নে কমিব? বাঢ়িব, ডেফিনেটলি বাঢ়িব, কাৰণ এতিয়া মোক বেছিকৈ পইচা লাগিব হাতত বস্তুটো কিনিবলৈ। চিম্পল এগেইন সেম আমি ডায়েগ্ৰামেৰে দেখুৱাব পাৰোঁ। এইফালে মই ডিমাণ্ড ফৰ মানি লৈছোঁ, এইফালে ইনকাম নট ইনকাম, এইফালে মই প্ৰাইচ লৈছোঁ। চ' যেতিয়া প্ৰাইচটো ইমান আছিল তেতিয়া ডিমাণ্ড ইমান আছিল। যেতিয়া প্ৰাইচ বাঢ়ি গ'ল তেতিয়া সেই ডিমাণ্ড বাঢ়ি গ'ল। So demand for money with price is a positive relationship. Okay, positive income or logo positive relationship asil and price or logo positive relationship. এতিয়া আমি থাৰ্ড টু চাম যে ৰেট অফ ইণ্টাৰেষ্টৰ লগত কেনেকুৱা ৰিলেশ্যন। ৰিলেশ্যন বিটুইন ডিমাণ্ড ফৰ মানি এণ্ড ৰেট অফ ইণ্টাৰেষ্ট। ঠিক আছে, ৰেট অফ ইণ্টাৰেষ্টটো মই আৰেৰে ডিন'ট কৰিম। অ'কে, এতিয়া কি হয়? আগৰ এক্সাম্পললৈকে গৈছোঁ। এৰ ইনকাম আছিল 100 টকা, 70 টকা তেখেতৰ নিজৰ লগত ৰাখিছিল বা মুদ্ৰা হিচাপে তেওঁ খৰচ কৰিবলৈ ৰাখিছিল। বাকী যে 30 টকা আছিল সেই 30 টকাটো তেওঁ কি কৰিছিল? সেই 30 টকাটো তেখেতে ইনভেষ্ট কৰিছিল। মই ধৰি ল'লোঁ যে ৰেট অফ ইণ্টাৰেষ্ট তেতিয়া আছিল কিমান? 5%। অ'কে, এট ডেট মোমেণ্ট ৰেট অফ ইণ্টাৰেষ্ট ৱাজ 5%। অ'কে, তো এই 30 টকাৰ ওপৰত তেখেতে 5% ৰেট অফ ইণ্টাৰেষ্ট যদি পায় তেখেতে এটা ইণ্টাৰেষ্ট ইনকাম পাব। কি পাব? তেখেতে এটা ইণ্টাৰেষ্ট ইনকাম পাব 5 × 1.5 rupees তেখেতে মান্থলি 5% ইণ্টাৰেষ্ট ৰেটত তেখেতে এটা ইণ্টাৰেষ্ট পাব, ৰাইট? সেইটো আছিল আগৰ এক্সাম্পল মতে। এতিয়া মই ধৰি ল'লোঁ যে ৰেট অফ ইণ্টাৰেষ্টটো বাঢ়ি হৈ গ'ল 10%, 5ৰ পৰা 10% হৈ গ'ল ৰেট অফ ইণ্টাৰেষ্ট হ'ল। তে এতিয়া কি হ'ব? এতিয়া 30 × 10% হয়নে? তাৰমানে 30 × 10/100 3 টকা হয়। আগতে তেখেতে যদি 30 টকা তেওঁ ইনভেষ্ট কৰিছিল তেওঁ পাইছিল 1.5 rupees পাৰ মান্থ। এতিয়া যদি তেওঁ 30 টকা এটা ইনভেষ্ট কৰে, যিহেতু ৰেট অফ ইণ্টাৰেষ্ট বাঢ়িল, তেওঁ পাৰ মান্থ কিমান পাব? 3 পাব। চ' 3 rupees ইজ গ্ৰেটাৰ দেন 1.5, মানে তেওঁৰ ইণ্টাৰেষ্ট ইনকামটো বাঢ়ি গ'ল। কিয় বাঢ়িল? বিকজ ৰেট অফ ইণ্টাৰেষ্ট বাঢ়িল। চ' ৰেট অফ ইণ্টাৰেষ্ট বাঢ়াৰ লগে তেওঁৰ ইণ্টাৰেষ্ট বাঢ়ি গ'ল। এতিয়া আপোনালোকে যদি চিম্পলি চাব যায়, এই ইণ্টাৰেষ্ট ৰেটটো বাঢ়াৰ লগে তেওঁ যিটো ইণ্টাৰেষ্ট ইনকাম হ'ল সেইটো ইট ৱৰ্কছ এজ এ অপৰচুনিটি কষ্ট ফৰ ডেট পাৰ্চন, ৰাইট? মোৰ হাতত যদি 100 টকা এটা আছে, হয় মই 70 টকা বেলেগ বেলেগ অপশ্যন হ'ব পাৰে। হয় মই 70 টকা মই লগত ৰাখিছোঁ আৰু বাকী 30 টকা ইনভেষ্ট কৰিছোঁ। নহয় বোলে এনেকুৱা হ'ব পাৰে মই গোটেই 100 টকাই ইনভেষ্ট কৰি দিলোঁ, বা নহ'লে মই গোটেই 100 টকাই মোৰ লগত ৰাখিলোঁ। ঠিক আছে, ইন ডেট কেছ মোৰ ডিমাণ্ড ফৰ মানি 100। এতিয়া এই গোটেইকেইটা ক্ষেত্ৰত এটা অপৰচুনিটি কষ্ট থাকে। অপৰচুনিটি কষ্টটো কি? যে মই যদি 70 টকা ডিমাণ্ড কৰিলোঁ, মোৰ লগত ৰাখিলোঁ, তাৰমানে এই 70 টকাত মই এমাহত যি ইণ্টাৰেষ্ট পাব পাৰিলোঁ হয়, যে 70 × 10%, ঠিক আছে, 70 × 10/100, 7 টকা যে মই ইণ্টাৰেষ্ট পাব পাৰিলোঁ হয় এই 70 টকাত যদি মই তাক ইনভেষ্ট কৰিলোঁ হয়, এই ইণ্টাৰেষ্টটো এতিয়া মই পোৱা নাই। কিয় পোৱা নাই? বিকজ এই 70 টকাটো এতিয়া মই লগত ৰাখিছোঁ, বিকজ ইট ইজ মাই ডিমাণ্ড, ৰাইট? এই ইণ্টাৰেষ্ট ইনকামটো মোৰ গুচি গ'ল।
So it is what it is. It is the opportunity cost. হয় এই অপৰচুনিটি কষ্টটো কেতিয়া কম থাকিব এই অপৰচুনিটি কষ্টটো তেতিয়া কম থাকিব যেতিয়া আমাৰ ৰেট অফ ইন্টাৰেষ্টটো কম থাকে সেম কথাটো মই যদি চাওঁ 70 টকাত যদি মই 5% ইন্টাৰেষ্ট ৰেট লগাও তেতিয়া মোৰ কি হল হয় 3.5 ৰাইট যদি মই আগৰ ইন্টাৰেষ্ট ৰেটত আছিল আগৰ ইন্টাৰেষ্ট ৰেটত থাকোতে মই 70 টকাতে নিজৰ লগত ৰাখিলে মোৰ অপৰচুনিটি কষ্টটো কিমান হয় অপৰচুনিটি কষ্টটো আছিল 3.5 रुपीस কিন্তু এতিয়া যেতিয়া ৰেট অফ ইন্টাৰেষ্টটো 10% পাই গল তেতিয়া মোৰ অপৰচুনিটি কষ্টটো কিমান হৈ গল তেতিয়া হৈ গল মোৰ 7 रुपीस গতিকে এতিয়া মই মোৰ লগত বেছি মুদ্ৰা ৰাখাটো মোৰ কাৰণে অপৰচুনিটি কষ্টটো বাঢ়ি গল কিয় বাঢ়ি গল বিকজ মোৰ ৰেট অফ ইন্টাৰেষ্ট বাঢ়ি গল ৰেট অফ ইন্টাৰেষ্ট বাঢ়াৰ লগে লগে মোৰ ইন্টাৰেষ্ট ইনকামটো যেটো মই হেৰুৱালো rather than মই যদি লগত ৰাখি এটো ইনভেস্ট কৰিলো হয় যেটো পইচা মই এজ এ ইন্টাৰেষ্ট পালো হয় এই পইচাখিনি মই এটা হেৰুৱালো ৰাইট সো সেই হেৰুৱা পইচাৰ এমাউন্টটো বাঢ়ি গৈ থাকে যেতিয়া ৰেট অফ ইন্টাৰেষ্ট বাঢ়িব সেই কাৰণে কি হয় যেতিয়া ৰেট অফ ইন্টাৰেষ্ট বাঢ়ে তেতিয়া মানুহৰ ইনভেস্ট কৰাৰ প্ৰৱণতাটো বৃদ্ধি হয় হয় যেতিয়া ৰেট অফ ইন্টাৰেষ্ট বাঢ়ে তেতিয়া মানুহৰ ইনভেস্ট কৰাৰ প্ৰৱণতাটো বৃদ্ধি হয় কাৰণ তেওঁৰ ইন্টাৰেষ্ট ইনকামটো বাঢ়ি যায় গতিকে এতিয়া হয়তো মই সেম 100 টকাত যেতিয়া 10% ইন্টাৰেষ্ট পাই গলো মই হয়তো 70 টকা নিজৰ লগত নাৰাখি বা মুদ্ৰা হিচাপে ডিমান্ড নকৰি মই 60 টকা মুদ্ৰা হিচাপে ডিমান্ড কৰিলো 40 টকা মই কি কৰিলো ইনভেস্ট কৰি দিলো হয় 40 টকা মই ইনভেস্ট কৰি দিলো কিয় বিকজ মোৰ এটা ইন্টাৰেষ্ট ইনকামটো মানে যেটো অপৰচুনিটি কষ্ট আছিল অপৰচুনিটি কষ্টটো বাঢ়ি গল আৰু এজ এ ইন্টাৰেষ্ট হিচাপে মই যিমান পাম ইনভেস্ট কৰিলে হেতু বাঢ়ি গল হল সো কি হল সিম্পলি আমি দেখিলো যে যেতিয়া আমাৰ ৰেট অফ ইন্টাৰেষ্টটো বাঢ়ি গল তেতিয়া আমাৰ কি হল ডিমান্ড ফৰ মানি হোল্ডিং এটো ডিক্ৰিজ হৈ গল হয় কাৰণটো আমি বুজিলো ৰেট অফ ইন্টাৰেষ্ট বাঢ়াৰ লগে লগে আমাৰ ইন্টাৰেষ্ট ইনকাম বাঢ়ি গল তো তাৰ ফলত আমি যেটো লগত ৰাখিব খোজা মুদ্ৰাৰ সংখ্যা হেতু কমাই দিলো দি পেলাই আমি ইনভেষ্টমেন্টত বঢ়াই দিম ক্লিয়াৰ হেতু যদি মই এতিয়া ডায়াগ্ৰামেৰে দেখুৱাব যাও কেনেকুৱা হ'ব যে ইফালে ৰেট অফ ইন্টাৰেষ্ট ইফালে ডিমান্ড ফৰ মানি সো লেটস সে আগত আছিল 0.5 হয় 0.5 থাকোতে ডিমান্ড আছিল আমাৰ কিমান 70 আছিল এতিয়া মই ধৰিলো 10% হৈ গল আগতে 5% আছিল এতিয়া 10% হল 10% হোৱাৰ লগে লগে মই ধৰিলো যে ডিমান্ড ফৰ মানি 60 হৈ গল তা আগতে আমাৰ ইয়াতে আছিল 0.2 এতিয়া আমাৰ 0.2 আহিল ইয়াতে দুটা যদি মই জয়েন কৰি দিও মই কি পালো ডিমান্ড ফৰ মানি কার্ভ which is a downward sloping মানে কি বুজালে নেগেটিভ ৰিলেশন ক্লিয়াৰ সো আমি কি পালো আমি তিনিটা কথা পালো যে ডিমান্ড ফৰ মানি আৰু ইনকামৰ মাজত পজিটিভ ৰিলেশন ডিমান্ড ফৰ মানি আৰু প্ৰাইজৰ মাজত পজিটিভ ৰিলেশন কিন্তু ডিমান্ড ফৰ মানি আৰু ৰেট অফ ইন্টাৰেষ্টৰ মাজত নেগেটিভ ৰিলেশন থাকে হৈ গল এটা ইয়াৰ লগত মই আৰু এটা কনসেপ্ট আজি কৈ থব বিচাৰিছো কাৰণ নেক্সট ক্লাছত আমাক এই কনসেপ্টৰ প্ৰয়োজন হ'ব that is average money holding okay বা average cash holding ঠিক আছে what is average cash holding suppose air monthly income মই ধৰিলো rupees 300 ঠিক আছে 1 এপ্ৰিলত যেতিয়া দৰমহা হয় তেতিয়া এ পায় 300 টকা হেদিনা তেওটা 300 টকা থাকে হয় তে ডেইলি 10 টকা খৰচ কৰে ঠিক আছে তে 2 এপ্ৰিলত তেওৰ কিমান হ'ব ইনকাম তেওৰ তাত কিমান টকা থাকিব 300 minus 10 290 তেনেকে 3 এপ্ৰিলত তেওৰ তাত থাকিব 280 ৰাইট 4 এপ্ৰিললৈকে 270 হৈ যাব তা কমি আহি থাকিব কি যেতিয়া 30 এপ্ৰিল পাব হেদিনা তেওটা 10 টকা থাকিব বা হেতু হেক কৰি দিয়া লগে খৰচ কৰি দিয়া লগে তেওটাত কিমান থাকিব যে 0 টকা ঠিক আছে 0 টকা থাকিল ডেইলি তে 10 টকা খৰচ কৰি আছে ওকে এখিনি এটা কনফিউজ লাগিব গতিকে মই তো ঠিক কৰি দিছো 300 টকা পাইছিল যেটো 10 টকা খৰচ কৰিছিল যেহেতু প্ৰথম দিনা তেও 290 থাকিল নেক্সট দিনা তেও এগেইন 290 পৰা 10 280 270 এ তেনেকে আহিব মানে ঠিক আছে যাতে 30 এপ্ৰিলত তেওৰ হাতত 0 টকা থাকে তেতিয়া হলে তেওৰ এভাৰেজ ক্যাশ হোল্ডিং বা ইয়াত মই ধৰিলো যে ইনভেষ্টমেন্ট তেও কোনো নকৰে তে গুটেখিনি পইচা নিজৰ লগত ৰাখে বা খৰচ কৰে গতিকে ডিমান্ড ফৰ মানি তেওৰ কিমান হ'ব এভাৰেজ
সেইটো হ'ব 300 plus 0 divided by 2, that is 150 rupees. ঠিক আছে, মানে অন এন এভাৰেজ তেওঁৰ হাতত 150 rupees থাকে. ক্লিয়াৰ? অ'কে, চ' আজি ক্লাছত আমি এইখিনিলৈকে পঢ়িলোঁ. নেক্সট ক্লাছত আমি ভেৰিয়াছ টাইপছ অফ ডিমাণ্ড ফৰ মানি, ভেৰিয়াছ মটিভছ ফৰ ডিমাণ্ড ফৰ মানি, যে ট্ৰানজেকশ্যন মটিভ থাকে, প্ৰিকশ্যনেৰী মটিভ থাকে, স্পেকুলেটিভ মটিভ থাকে, সেই মটিভবিলাকৰ বিষয়ে আমি ডিটেইলছত পঢ়িম. গতিকে আজি এইখিনিতে সামৰিলোঁ. থেংক ইউ.